হাউলি ৰাস মহোৎসৱ বহুত বছৰৰ পৰা এই ৰাসৰ কথা শুনি আহিছিলোঁ, তথাপি এইবছৰ আমি দেখাও সৌভাগ্য হ'ল। আৰু এনেকৈ মূৰ্তিৰ ৰাস এইবাৰ প্ৰথম দেখিছোঁ। মানে আপাৰ আচামততো এনেকুৱা ৰাস নহয়, তাত মানুহে নিজে এক্টিং কৰি ৰাসৰ সমস্ত কাহিনী দেখায়, কিন্তু ইয়াত মূৰ্তিৰ দ্বাৰাই গোটেই ৰাসলীলা দেখুওৱা হৈছে শ্ৰীকৃষ্ণ। আৰু আচলতে মূৰ্তিৰ দ্বাৰাও এনেকৈ ইমান ধুনীয়াকৈ সুন্দৰকৈ উপস্থাপন কৰিছে যে মূৰ্তি চালেও তাৰ গোটেই ৰাসৰ ষ্টৰিটো বুজি পায়। আৰু এইফালে মানুহৰ সমাগম কিন্তু বহুত বেছি, আৰু ইমান ধুনীয়াকৈ সজাই থৈছে যে লাইটিঙৰ কামখিনিও বহুত বেছি ধুনীয়া হৈছে। আৰু এইফালে কংসৰ কাৰাগাৰ বনাই থৈছে বৰ সুন্দৰকৈ, আৰু এইফালে যে শ্ৰীকৃষ্ণই গোৱৰ্ধন পৰ্বত দাঙি ধৰিছিলে ন, সেইখিনি দেখাইছে। আৰু এই এৰিয়াকণ যে মোৰ আটাইতকৈ বেছি ধুনীয়া লাগিলে, মহাৰাসৰ ৰাধা কৃষ্ণৰ এয়া ইমান ধুনীয়াকৈ সজাই থৈছে ন, আৰু গোটেই চাৰিওফালে মানে তাৰ ষ্টৰি দিয়া হৈছে। আৰু এয়াৰ ভোলে বাবা, মানে টেকন'লজিৰ যুগত যে আজিকালি কি কৰিব পৰা নাযায় ন, ইমান ধুনীয়াকৈ